সকলোকে নমস্কাৰ জনাই হেল্প আসাম পৰিয়ালটিৰ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। বন্ধুসকল, আজি আমি কথা পাতিম থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডত যদি আপোনালোকে অনলাইন কৰিছিলে আপোনালোকৰ এডমিট কাৰ্ডসমূহ কেনেকৈ ডাউনলোড কৰিব আৰু লগতে আপুনি যদি আপোনাৰ পাছৱৰ্ডটো পাহৰি গৈছে আপুনি কেনেদৰে পাছৱৰ্ডটো নতুনকৈ বনাই ল'ব। তো বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই যাব। আৰু যিহেতু চেনেলটো নতুন চেনেল, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। প্ৰথমে আপোনাৰ মোবাইল বা কম্পিউটাৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি assamcareer.com লিখিব। লিখি পেলাই চাৰ্চ কৰিব। চাৰ্চ কৰি দিয়াৰ পিছত ইয়াত দেখিবলৈ পাইছে DHS আছাম এডমিট কাৰ্ড 2022। ফাৰ্ষ্ট অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তললৈ স্ক্ৰলটো ডাউন কৰিব। ডাউন কৰি পেলাই ইয়াত দেখিবলৈ পাইছে DH এডমিট কাৰ্ড 2022, তাত ক্লিক কৰিব। আৰু তো বন্ধুসকল, এতিয়া আপোনালোকে মন কৰিবলগীয়া কথা, আপোনালোকে যেতিয়া অনলাইন কৰিছিলে এটা এপ্লিকেশ্যন নম্বৰ পাইছিলে আৰু সেই এপ্লিকেশ্যন নম্বৰটো ইয়াত পেষ্ট কৰিব লাগিব। আৰু মই মোৰ এপ্লিকেশ্যন নম্বৰটো ইয়াত পেষ্ট কৰি দিছোঁ। তো বন্ধুসকল, এপ্লিকেশ্যন নম্বৰটো পেষ্ট কৰি দিয়াৰ পিছত আপোনালোকে নিশ্চয় মনত আছে এটা পাছৱৰ্ড আপোনালোকে দিছিলে বা আপোনালোকে বেলেগৰ হতুৱাই যদি কৰিছিলে নিশ্চয় পাছৱৰ্ড এটা লিখি দিছিলে। সেই পাছৱৰ্ডটো আপোনালোকে কি কৰিব লাগিব, ইয়াত এতিয়া পেষ্ট কৰিব লাগিব পাছৱৰ্ডটো যি দিছিলে। তো বন্ধুসকল, মোৰ পাছৱৰ্ডটো মই বৰ্তমান পেষ্ট কৰি দিছোঁ ইয়াত। পাছৱৰ্ডটো পেষ্ট কৰি দিয়াৰ পিছত লগ ইন অপশ্যনটোত ক্লিক কৰি দিব। এতিয়া লগ ইন অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে এইখন এডমিটখন ইয়াত শ্ব' কৰিলে আৰু লগে লগে প্ৰিণ্ট কৰিবলৈ অপশ্যন আহিয়ে গ'ল। তো বন্ধুসকল, এনেদৰেই আপোনালোকৰ এডমিট কাৰ্ডখন প্ৰিণ্ট আউট কৰি পেলাই আপোনালোকে লগত লৈ যাব পাৰিব। আৰু বন্ধুসকল, যদি আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকে কিবা এটা শিকিব পাৰিলে চেনেলটো নতুন চেনেল, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। আপোনাৰ লগতে আপোনাৰ লগৰ 10জনৰ কাৰণে বহুত সুবিধা হ'ব। তো বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। গুড বাই। পাছৱৰ্ডটো পাহৰিছে, সেই পাছৱৰ্ডটো কিদৰে আকৌ নতুনকৈ বনাব, যদি আপোনালোকৰ তেনেকুৱা চিটুৱেশ্যন হৈছে তেতিয়াহ'লে মোক কমেণ্টত জনাব, মই আকৌ এটা ভিডিঅ' আপলোড কৰি দিম।